নমস্কাৰ। আজি মই ক'বলৈ ওলোৱা সাধুকথাটো লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা বিৰচিত বুঢ়ী আইৰ সাধু নামৰ সাধুকথাৰ পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে। আৰু আজিৰ সাধুকথাটো হৈছে দীঘল ঠেঙীয়া। এজনী বুঢ়ী আছিল। তাই এজাক গৰু ৰাখি গাখীৰ বেচি কোনোমতে টুকটাককৈ খাই আছিল। তাই শোৱা ঘৰটো বৰ পুৰণি। তাৰ ছালৰ খেৰবোৰ উৱলি গৈছে দেখি উৰসী বৰষুণত পানী পৰে। এদিন ডাৱৰীয়া ৰাতি তাই খাই বৈ উঠি শুবলৈ ধৰোঁতে "এ প্ৰভু, দীঘল ঠেঙীয়াই নেপায় যেন" এই বুলি চাঙত উঠি শুই থাকিল। সেইদিনা ৰাতি এটা চোৰে বুঢ়ীৰ গৰু এটা চুৰ কৰি নিবলৈ বুলি আহি গোহালিৰ কাষতে লুকাই বহি বুঢ়ীক শুবলৈ বাট চাই আছিল। এটা বাঘেও বুঢ়ীৰ গৰু খাবলৈ মন কৰি এন্ধাৰে মুন্ধৰে মনে মনে আহি গোহালিৰ গৰুজাকৰ মাজত সোমাই বুঢ়ীক শুবলৈ বাট চাই আছিল। বাঘ আৰু চোৰ দুয়ো বুঢ়ীয়ে কোৱা সেই কথাষাৰ শুনিলে, কিন্তু দীঘল ঠেঙীয়া মানে কি সিহঁতে বুজিব নোৱাৰি ভাবিবলৈ ধৰিলে। দীঘল ঠেঙীয়াটো কি বা? বুঢ়ীৰ ভাত ঘুমতি আহিল। চোৰে গৰু চুৰ কৰিবলৈ গোহালিত সোমাল। চোৰে ভাবিলে, কোনটো গৰু ভাল হ'ব কোনটো বেয়া এন্ধাৰে মুন্ধৰে কেনেকৈ চিনিম? এতেকে যিটো গৰুৱে টিকাত হাত দিলেই জঁপিয়াই উঠিব সেইটোৱেই নিশ্চয় চেঙা আৰু ভাল হ'ব। ইয়াকে সি থিৰ কৰি এটা এটাকৈ গৰুবোৰৰ টিকাত হাত ফুৰাবলৈ ধৰিলে। সেইদৰে সি হাত ফুৰাই চাই ফুৰোতে বাঘটোৰ টিকাত হাত পৰিলত বাঘটো জঁপিয়াই উঠিল। চোৰে ভাবিলে, এইটো বৰ কাটন গৰু, ইয়াকে নিব লাগিব। ইয়াকে ভাবি সি বাঘটোৰ নেজডাল পকাই দি তাক খেদি লৈ যাব খোজোতেই বাঘে ভাবিলে, এইটো বুঢ়ীয়ে কোৱা কিবা দীঘল ঠেঙীয়াইহে মোক পালে। এই ভাবি বাঘে আকৌ জাপ মাৰি উঠিল। চোৰে ভাবিলে, ই কম গৰু নহয়, ইয়াৰ পিঠিত নুঠিলে ইয়াক লৈ যাব নোৱাৰিম। ইয়াকে ভাবি চোৰে জাপ মাৰি বাঘৰ পিঠিত উঠিলতে বাঘে তাক দীঘল ঠেঙীয়াই ভালকৈয়ে পালে বুলি থিৰ কৰি গোহালিৰ পৰা ওলাই চেকুৰি লৰ মাৰিলে। চোৰেও গৰুটোৰ কেৰামতালি দেখি বুজিলে, সি গৰু নহয় কিবা দীঘল ঠেঙীয়াহে। আজি মোক সঁচাকৈয়ে দীঘল ঠেঙীয়াইহে পালে। দুয়োকে দীঘল ঠেঙীয়া ভাবি ভয়তে ততমত এৰিলে। চোৰক পিঠিত লৈ বাঘে ঢাপলি মেলি হাবিত সোমাবলৈ ধৰোঁতেই চোৰে মৰো জীওকৈ বাঘৰ গলধনটো মোটোকাই ধৰিলে। তেতিয়া বাঘে ভাবিলে, ই দীঘল ঠেঙীয়া নহয়, ঘাৰ মুকুটোৱাহে। বাঘে ভয়ত আৰু বেগেৰে লৰ দিবলৈ ধৰিলে। চোৰে বাঘক ঘাৰ মোটোকায়ো ৰাখিব নোৱাৰি শেষত বাঘৰ নেঙুৰত হাত পৰিলত বাঘৰ লৰ আৰু চৰিল। লৰৰ কোবত চোৰটো বাঘৰ পিঠিত আৰু ৰব নোৱাৰি মাটিত পৰিল। কিন্তু সি বাঘৰ নেঙুৰডাল ইমান ব্ৰজলেপ মুঠিৰে ধৰিছিল যে নেঙুৰডাল চোৰৰ হাতৰ মুঠিতে পেপা কাঢ়ি ৰল। বাঘ লৰ মাৰি সাৰিল। সি হাবিৰ ভিতৰ পাই অলপ উশাহ লৈ ভাবিলে, তাক ঘাৰ মুকুটোৱাই নহয় পেপা কঢ়াইহে পাইছিল। ইফালে চোৰে হাতত নেঙুৰডাল পিটিকি চিটিকি চাই দেখিলে যে সেইডাল গৰুৰ কি আন জন্তুৰ নেজ নহয়, বাঘৰহে নেজ। তেতিয়াহে তাৰ ভয় লাগিবলৈ ধৰিলে। ৰাতি তেতিয়া ভালেমান আছিল। সেইদেখি সি ৰাতিটোৰ বাকী ডোখৰ কটাবলৈ ওচৰৰে ওখ আম গছ এজোপাত উঠিল। ইফালে বাঘে হাবিত সোমাই তাক পেপা কঢ়াই পোৱা কথা তাৰ লগৰীয়া ফাই বন্ধুহঁতক কলত সিহঁতে গুণি গাঁঠি থিৰ কৰিলে যে এইটো বৰ লাজৰ কথা হ'ল। সিহঁত বনৰ ৰজা, এতেকে সিহঁতৰ লগৰীয়া ভাই ৰজা এজনক পেপা কঢ়াই এনে লঘু লাঞ্ছনা কৰিব, ই বৰ অসহনীয় কথা। ইয়াৰ প্ৰতিকাৰ নকৰিলে পেপা কঢ়াই পোৱা সেই বাঘটোৰ মাথোন নেজডালহে গৈছে, সিহঁতৰ কিন্তু অপমানত নাক কাণ খোপাই যাব। আৰু তাৰ বাহিৰেও পেপা কঢ়া বুলি যদি কোনো জন্তু সিহঁততকৈ বলি হৈ ওলায়, তেন্তে সিহঁত ৰজাৰ শাৰীৰ পৰা গৈ খৰি ভাৰী পানী ভাৰীৰ শাৰীত পৰিবগৈ। সেইদেখি সকলোবোৰ বাঘে লৰালৰিকৈ মেল পাতিলে। ইয়াকে আলচ কৰিবলৈ যে অলপো পলম নকৰি তেতিয়াই সিহঁতে পেপা কঢ়াৰ বিৰুদ্ধে যুদ্ধ যাত্ৰা কৰি যোৱাটো উচিত। দুকুৰিমান বাঘে পেপা কঢ়াক বিচাৰি চলাথ লগালে, কিন্তু
ক'তো সিহঁতে পেপাকহৰাক নেদেখিলে। শেষত এটা বাঘৰ চকু সেই আমজোপাৰ আগত পৰিলত সি পেপাকহৰাক তাত বহি থকা দেখিলে। সেইটো পেপাকহৰা বুলি আঙুলিয়াই দেখুৱালত আটাইবোৰ বাঘে একেবাৰে হাউৰি মাৰি উঠিল। কিছুপৰ সিহঁতে ভাবি চিন্তি বুদ্ধি এটা সাজিলে। পেপাকহৰাক ঢুকি পাবলৈ সিহঁতে এটাৰ পিঠিত এটা, আকৌ সেইটোৰ পিঠিত আন এটা সেইদৰে উঠি উঠি ওখ হৈ গ'ল। চোৰে ভাবিলে যে এতিয়া সৰ্বনাশ, এতিয়াহে বিপঙে মৰিলোঁ। তৎক্ষণাৎ চোৰেও এটা বুদ্ধি উলিয়ালে। সি দেখিলে যে নিচেই তলত পেপাকহৰাই পোৱা বাঘটো। সেই নেঙুৰ সৰা বাঘটোক চোৰটোৱে গলগলীয়া মাতেৰে মাত লগালে, "সৰা, চাবি চাবি চাবি।" সৰা বাঘে ভাবিলে, আকৌ পেপাকহৰাই আনবোৰক এৰি মুখহে ধৰে নেকি? ইয়াকে ভাবি সি শুদ্ধি বুদ্ধি হেৰুৱাই হাবিৰ ফালে লৰ ধৰিলে। সি তেনে কৰিলত তাৰ পিঠিত এটা এটাকৈ উঠি ওখ হৈ যোৱা আটাইবোৰ বাঘ থলথল কৰে মাটিত সৰি পৰিল। সিহঁতেও আমাকো পেপাকহৰাই পালে বুলি বৰকৈ ভয় খাই তৰা নৰা ছিঙি লৰি হাবিলৈ পলাই গুচি গ'ল। চোৰে ৰাতিটো তাতে থাকি ৰাতিপুৱাতে গছৰ পৰা নামি তাৰ ঘৰলৈ গুচি আহিল আৰু তেতিয়াৰে পৰা সি চোৰ নকৰোঁ বুলি শপত খালে। সাধুটো শেষলৈ শুনাৰ বাবে বহুত বহুত ধন্যবাদ।